হেল্ল' ছাৰ হয় ছাৰ মই আপোনাৰ হৰিহঁতৰ ঘৰৰ পৰা কৈছিলোঁ এবাৰ যে তাৰ যে অপাৰেশ্যন যে কৰিছিল আপুনি হয় 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 ঐ তোক ইমান মাতি আছো কিয় নুঠ কি হৈছে তোৰ কি হৈছিল কেনেকৈ হ'ল ছাৰ ৰাতিপুৱা সি অফিচলৈ ওলাই গৈছিল কিন্তু আপোনাৰ লগৰ এজনে ফোন কৰি কেনে মানে মাতিলে তাৰপিছত যাই দেখিলোঁ সি মানে পেট্ৰল পাম্প ডিপুত পৰি আছিলে আপোনাৰ মাথা ঘূৰাই কেনে হয় ছাৰ তাৰপিছত আমি যাই তাৰ পৰা তাক লৈ আহিলোঁ যেতিয়াৰ পৰা আনিলোঁ সি তেনেকৈ পৰি আছে মাতো নাই একো নাই কি বা হৈছে অলপ চাই দিয়ক আৰু ভালকৈ তোমালোকক কি ক'ম ক'ব বেয়াই লাগিছে তেওঁ এটা বৈদ্য ডাঙৰ চখ খাইছে ইয়াক যদি তোমালোকে আগৰ দৰে পাব বিচাৰিছা তাৰ মনত থকা ভয়টো তোমালোকে আঁতৰাব লাগিব ছাৰ তেতিয়াহ'লে তাক ভাল কৰাৰ উপায় কি আছে তোমালোকে এনেকুৱা এটা কথা ক'ব লাগিব যিটো কথা শুনি তেওঁ পুনৰ সাৰ পাই উঠে ক'ত আছা মই দোকানত ঐ হৰিহঁতৰ ঘৰলৈকে আছোঁ হৰিহঁতৰ ঘৰত কিয় তাৰ কিবা এটা হৈছে আমি ডক্টৰক মাতিলোঁ হয় নেকি তই আছোঁ জল্দি ঠিক আছে হৰি সেইদিনা যে তহঁতৰ ঘৰত চুৰ হৈছিল যে সিন্ধি আমি দুটাই খান্দিছিলোঁ এইখন তোমাৰ এইখন মোৰ এইখন তোমাৰ এইখন মোৰ এই কুকাৰটো কেটলিটো মোৰ। বাল্টিংটো মোৰ এই বাল্টিংটো এই মোৰ মোৰ। মোৰ এই। কিন্তু ডাঙৰ টিভিটো ইনিছে তই যে চাইকেলখন আৰু কুকাৰটো লৈ গৈছ গম পাইছে হৰি পেট্ৰলৰ লিটাৰ এতিয়া 60 টকা 60 টাকা